জয় শ্ৰীৰাম। মই দিলীপ কলিতা। হৰ হৰ মহাদেৱ। মই উৰ্বশ্য। আজি আছোঁ বংশৰ শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱালয়ত। আৰু এই ভিংগেশ্বৰ দেৱালয়ত আৰু এইটো মন্দিৰৰ মানে সবিশেষ কথা গোটেইখিনি আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। স্বাগতম জনাইছোঁ সকলোকে দেৱভূমি ব্লগলৈ। আহক আমি মন্দিৰটোৰ বিষয়ে সবিশেষ জানি লওঁ। প্ৰাচীন আৰু মধ্যযুগৰ ভাৰতবৰ্ষত কিছু কিছু প্ৰান্তত কেন্দ্ৰীয় শাসনৰ প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া মঠ মন্দিৰৰ কেন্দ্ৰ কৰি প্ৰশাসনীয় অভিকেন্দ্ৰ গঢ়ি তোলাত এটা স্বাভাৱিক ব্যৱস্থা আছিল। এনে কাৰণত এই ভিংগেশ্বৰ নামেৰে ইব্ৰাহিম কুৰিয়ে বংগেশ্বৰ পৰগনাৰ সৃষ্টি কৰিছিল। অনুমান কৰা হয় যে এগৰাকী বিদেশী লোকৰ জিভাৰ উজুতিত ভিংগেশ্বৰৰ পৰা বংগেশ্বৰ ৰূপ ধাৰণ কৰিলে। কালক্ৰমে ভিংগেশ্বৰৰ পৰা বংগেশ্বৰ আৰু তাৰ পাছত লাহে লাহে বংশৰ নামটো হৈ পৰিল। এনেকুৱা কৰিয়ে বংশৰ নামটোৰ উৎপত্তি হয় বুলি বহুতো লোকে ক'ব বিচাৰে। এই ভিংগেশ্বৰ দেৱালয়ৰ যি সভাঘৰত আছোঁ আৰু আমাৰ লগত আছে ইয়াৰে মুখ্য পূজাৰী। আপোনাক আমাৰ চেনেললৈ দেৱভূমি ব্লগলৈ স্বাগতম জনাইছোঁ। বাৰু আপুনি এইখিনি জনাওকচোন, এই মন্দিৰটোত দৰ্শন পদ্ধতিটো কেনেকুৱা? কোনখিনি ঠাইত আগে গৈ তাৰপিছত কোনটো দৰ্শন কৰিব লাগে তেনেকুৱাকৈ কৈ যাওকচোন। নমস্কাৰ, মই এই ভিংগেশ্বৰ দেৱালয়ৰ প্ৰধান পূজাৰী। প্ৰথমতে মই আপোনালোকৰ দেৱভূমি ব্লগ চেনেলৰ জৰিয়তে প্ৰমুখ ৰাইজলৈ মই মোৰ নমস্কাৰ জনাইছোঁ। আমাৰ ইয়াত প্ৰতিদিনে বহুত ভক্তৰ সমাগম হয়। ইয়াত আমি প্ৰথমতে ইয়ালৈ ভক্তসকলক পোনপ্ৰথমে আমাৰ এই গণেশ বাবাৰ ওচৰত আমি মানে তেখেতসকলক দৰ্শন কৰোঁ। তাৰপিছত ইয়াৰ পৰা দৰ্শন কৰি আমি ইয়াৰ পিছত আমাৰ মেইন প্ৰধান আমাৰ শিৱ বাবাৰ মূৰ্তি, তাত আমি তেখেতসকলক দৰ্শন কৰাই দিওঁ। এই শিৱ বাবাৰ মূৰ্তি আমাৰ ঘৰৰ ভিতৰত আছে, কিন্তু বৰ্তমান মানে বাৰিষা কালত তালৈ যোৱাটো সম্ভৱ নহয়, কাৰণ তাত পানীৰ কাৰণে এই বাৰিষাৰ এই 6 মাহ বন্ধ হৈ থাকে। গতিকে আমি তাৰ বিকল্প ব্যৱস্থা হিচাপে আমি তাৰ ওপৰত ভিতৰত আমি মানে পূজা পাতল কৰোঁ আৰু তাতে আমি মানে তীৰ্থযাত্ৰীসকলবিলাকক দৰ্শন কৰাই। ইয়াতে যিটো পূজা হয় শিৱলিংগৰ উপৰিও মন্দিৰৰ কাছৰ পিঠিৰ দৰে পূজা হোৱা বুলি হৈছিল। কোনখিনিত হয় সেই পূজাটো? সেই পূজাটো আমাৰ জগতৰ ভিতৰত কিন্তু বৰ্তমান নোৱাৰি পানীৰ কাৰণে। আৰু ইয়াতে যিবিলাক মূৰ্তি আছে সেইবিলাকৰ ভিতৰত যিবিলাক মূৰ্তি সজাই থোৱা হৈছে আপুনি কৰিছোঁ। এতিয়া আমি ভিতৰলৈ গৈ আমাৰ বাকী মূৰ্তিবিলাক দৰ্শন কৰোঁ। প্ৰথমতে সৃষ্টিকৰ্তা ব্ৰহ্মা সৃষ্টিকৰ্তা। আৰু ইয়াত আছে শালগ্ৰাম নাৰায়ণৰ মানে এটা শিলাৰূপ। তাৰপিছত এইটো কৃষ্ণ বাবা, সেইটো কৃষ্ণ বাবা, একেধৰণৰ আমাৰ ভেংগেশ্বৰ বাবা। আমাৰ দেৱালয়খনৰ যি নাম ভেংগেশ্বৰ, এই বাবাৰ নামেদি অৰ্থাৎ শিৱ বাবাৰে এটা নাম ভেংগেশ্বৰ। পঞ্চানন আৰু দশ পূজা তাৰমানে 5টা মূৰ আৰু 10খন হাত। আৰু এইটো আপোনাৰ ভ্ৰমণত যায়? যায়। এইটো এখেতে এই মা পাৰ্বতী মানে কোলাত লৈ পেলাই আছে তাৰমানে। আৰু একে আমাৰ শুৱালকুছিত যেতিয়া আমি এই বাসন্তী পূজাৰ সময়ত অষ্টমী অশোকাষ্টমীৰ দিনা আমি শুৱালকুছিত এই ব্ৰহ্মপুত্ৰ নদীলৈ স্নান কৰিবৰ কাৰণে লৈ যাম। আৰু একে ধৰক কুবেৰ আমাৰ যে ধন কুবেৰ বুলি যে একে ধৰক পঞ্চানন হনুমান, এখেতৰো 5টা মূৰ আৰু 5খন হাত আছে, 10খন হাত আছে। আৰু এয়া হ'ল আমাৰ মা দুৰ্গা, তাৰ লগত লক্ষী, সৰস্বতী, কাৰ্তিক, গণপতি। অৰ্থাৎ আমাৰ দুৰ্গা পূজা যিখন মানে প্ৰতিমা আৰু সেই গোটেইখিনি ইয়াতে আছে। আপোনালোকৰ ইয়াত মৃন্ময় মূৰ্তিৰ ব্যৱস্থা নাই বুলি শুনিছোঁ, আৰু এইটো মূৰ্তিয়ে সেই পূজাখনত মেইন বিগ্ৰহ হিচাপে প্ৰতিষ্ঠা কৰা হয়। এইটোতে আমি পূজা হয়। ইয়াতে আমাক এনে মেইন ঘট পূজা আমাৰ এইটো মানে ভিতৰৰ মূৰ্তিটো থকা কাৰণে বেলেগ মূৰ্তি ইয়াত নকৰে, ইয়াতে কৰোঁ, ভিতৰতে কৰোঁ, ইয়াতে কৰোঁ। আৰু একেবাৰে শিৱ বাবা, এতিয়াতো শিৱ বাবা এইবিলাক আমাৰ মানুহে তাৰমানে পূজাৰ সময়ত দান হিচাপে দিয়ে। সেইটো আমাৰ চন্দীমা আৰু এতিয়া ধৰক গোপাল বাবা, এটা সৰু বাবৰ যিটো লাড়ু লৈ থকা গোপাল, এই গোপাল বাবা। আৰু মই জনামতে এই যিটো মূৰ্তি পাথৰটো কোনোবা এজনে শিল ভাঙি থাকোঁতে সেই শিল এটা সাৰগুৰুৰ দৰে আকৃতিৰ শিল আছিল, সেইটো ভাঙোতে তাৰ ভিতৰৰ পৰা ওলাইছিল। আৰু তেওঁৰ যেতিয়া এক্সিডেণ্ট হৈ মৃত্যু হ'ল, তাৰে এমাহমান পিছত তেওঁৰ ঘনীয়েকে নৈবেদ্য সহকাৰে লৈ আহি ইয়াতে এইটো লগাই থৈ গৈছিল। ঠিক আছে, এইটো হ'ল লাড়ু গোপাল নহয় যে? ঠিক আছে। আৰু এইফালে আপোনালোকৰ মেইন বিগ্ৰহ মূল আমাৰ মানে যিটো
এইফালে ভিতৰত মানে সেইখিনি অকণমান পানী জমা হৈ আছে পানী উঠিছে তাৰমানে পানী খাই আপোনাৰ এই কেইদিন এই 6 মাহমান আমাৰ বন্ধ নহয় পানীৰ কাৰণে ইয়াৰ পানী আপোনাৰ এই ওপৰ হ'ব যেতিয়া বৰষুণ বেছি হয় তেতিয়া পানীটো বাঢ়ি বাঢ়ি যায় আপোনাৰ তালৈ কিনে থাকে আৰু ইয়াৰে পানীটো কোনোবা এটা লিংক আছে সেইফালে গুচি তলে তলে নিজৰা আছে এই নিজৰাদি গুচি যায় আমাৰ এই যিটো আপুনি দেখা পাইছে এই যিটো পাথৰ ইয়াৰ তলতে মানে তাত সেই বাবাৰ আছে এটা কথা মই শুনিছোঁ যে এই যিটো মন্দিৰ এইটোৰ প্ৰথমে আছিল ওপৰত কোনোবা এজন ব্যক্তিয়ে যেতিয়া দেখা পালে আৰু তাৰপিছত এজন ব্ৰাহ্মণে সদায় পূজা কৰিবলৈ যায় আৰু এদিন বৰষুণত তেওঁ পিছলি পৰা তেওঁ কপালত দুখ পালে আৰু সেইদিনা ভগৱানক আৰাধনা কৰিব গৈছিল যে ভগৱান আপুনি দুখৰিলে ধৰিব যি কৰিব কৰিব কিন্তু মই আজিৰ পৰা আহিব নোৱাৰিম আৰু ৰাতি তেওঁ সপোনত দেখা পালে যে বাবা ভিংগেশ্বৰ আহি তলত আছে আৰু ৰাতিপুৱা তেওঁ যে আহি চাই এই শিলৰ প্ৰতি বাগৰি আহি ইয়াতে আছে আৰু ইয়াৰে যিটো শিলটো যি ঠাইৰ পৰা উঘলি আহিছে তাত এটা গাঁত আছে খাল হৈ আছে আৰু সেইটো কেইজনমান যুৱকে উদ্ধাৰ কৰিছিল তেতিয়াৰ পৰা গম পাই যে এইটো শিল সঁচাকৈ বাগৰি আহিছে পিছদিনা পুৱাই পূজাৰীজনে আহি পূজা কৰিছে তাৰমানে এইটো ক'ব গ'লে স্থানান্তৰ হৈ আহিছে বাবা নিজে লৈ আহিছে এইটো আগত এই পাহাৰত একেবাৰে ওপৰত আছিল এইটো স্বৰ্গদেউ শিৱ শিৱৰ দিনত হয় তেতিয়াৰ পৰা তাৰমানে পাইছে ওপৰতে আছে তাৰ পৰা মানে সেই বাগৰি আহি ইয়াত মানে পৰিছে ইয়াৰ উপৰিও এইটোতো থাকিলে ইয়াৰ উপৰিও এই পাহাৰখনত অন্য ধৰক কিবা আছে নেকি যে চাব লগা বা তেনেকুৱা জানিব লগা চাব লগা এনে বৰ্তমান তেনেকুৱা হেৰি কৰা নাই কিন্তু এনে মানুহ আমাৰ দুই এজন যায় তাৰ ওপৰত সেই খাল আছে নহয় তাৰ ওচৰত এটা শিৱলিংগৰ দৰে বৃহৎ পাথৰ এটা আছে তাত গৈ কোনোবা এনে পূজা কৰি আছে এইটো স্থায়ী পূজা নহয় স্থায়ী গ'লে ইচ্ছা কৰিব পাৰে আৰু যদি ইচ্ছা নকৰে সেইটো তাত নকৰে কিন্তু স্থায়ী পূজাখন মানে যিটো নিত্য পূজা সেইটো ইয়াতে হয় তিনি টাইম পূজা হয় ইয়াতে আমি ৰাতিপুৱা পূজা কৰোঁ হয় সচৰাচৰ ৰাতিপুৱা পূজা কৰোঁ আৰু দুপৰীয়া দুপৰীয়া ভোগ লগাওঁ তাৰপিছত গধূলি আপোনালোকৰ গধূলি আমি আৰতি আৰু এতিয়া আপোনালোকৰ ৰাতিপুৱা কেই বজাত মন্দিৰত দুৱাৰ মুকলি কৰে মোটামুটি আমাৰ 6টা বজাত মানে খুলি 6টা বজাত আৰু গধূলি আপোনাৰ গধূলি আমি 7টামান বজাত থাকোঁ 7টামান বজালৈ থাকে ইয়াত যিটো ভোগৰ ব্যৱস্থাটো কেনেকুৱা ভোগৰ ব্যৱস্থাটো তাৰমানে আমাৰ দোকান খাল আছে ভোগ দিয়াৰ কাৰণে এখন হ'ল দুৰ্গা মাৰ কাৰণে কৰা হয় আৰু এখন বাবাৰ কাৰণে কৰা হয় আৰু মাৰ দুৰ্গাখনত মাজে মাজে আমাৰ সানি চলে মানে আমাৰ ইয়াত প্ৰধানকৈ খাহী মুচৰি মাৰি খাহী দিব পাৰে গতিকে সেই মা দুৰ্গাখনত সেই খাহীৰ মাংস হয় বা কেতিয়াবা মাছো দিয়ে তেনেকৈ মানে তীৰ্থযাত্ৰী মাছ মাংস আনিলে তেনেকৈ দিয়া যায় মানে মাংস আনিলে আপুনি মাংস মানে কি খাহী দিব লাগে আৰু মাছো আপোনাৰ গোটা মাছে নিব লাগিব কাটি আনিব লাগিব আমাৰ ইয়াত কোনো কাটি অনা বস্তু আমাৰ ইয়াত হয় অন্য কেদাৰ মন্দিৰ মাধৱ মন্দিৰৰ দৰে যি নহওক ইয়াতে বাৰ্ষিক পূজা বুলি কি পূজা বাৰ্ষিক পূজা আমাৰ শিৱৰাত্ৰি পূজাটো প্ৰধান পূজা হয় আৰু দুৰ্গা পূজা হয় বাৰ্ষিক পূজা দুৰ্গা পূজা প্ৰধান পূজা আৰু আমাৰ ইয়াৰ আগত আপোনালোকে দেখা পাব দৌল মন্দিৰ এটা আছে সেই দৌল মন্দিৰতো তাকো সেই দৌল পূজা পালন কৰা হয় কিন্তু সেইটো মানে আমাৰ হেৰিতে আছে আৰু যিটো আপোনাৰ মদন চতুৰ্থী সেই পূজাটো আপোনালোকৰ ইয়াত চলে নেকি যেনেকৈ কেদাৰ মন্দিৰত কামেশ্বৰ মন্দিৰত আমাৰ ইয়াত মদন চতুৰ্থী কৰা নাযায় মেইনলি শিৱৰাত্ৰি পূজাখন হয় আৰু দুৰ্গা পূজা হয় ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সময়খিনি জনালে ধন্যবাদ থাকিল আপোনালোকৰ চেনেললৈ ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমান আছিল এই যে ভিংগেশ্বৰ দেৱালয় ভিংগেশ্বৰ দেৱালয়ত আমি অকল ভিংগেশ্বৰ বুলি উল্লেখ কৰি আছোঁ কিন্তু ভিংগেশ্বৰ দেৱালয়ক বহুতে ভাঙাৰা মন্দিৰ বুলিও জানে যি নহওক আজিলৈ আমাৰ ভিডিঅ'টো ইমান আছিল আৰু এই যে ভিডিঅ'টো আমি আপোনালোকলৈ আগবঢ়াইছোঁ আগতেও কৈ আহিছোঁ যে আমাৰ প্ৰতিটো ভিডিঅ' আমি হয় অভিজ্ঞ ব্যক্তি নতুবা কিছুমান পুথিৰ পৰা আমি সংগ্ৰহ কৰি পাওঁ আজিও সেইটোৰ ব্যতিক্ৰম কৰা নাই আমাৰ ইয়াত নিজববীয়া কোনো বস্তু নাই ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আগলৈকে যাতে আমি এনেকুৱাকৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই থাকোঁ তেনেকুৱাকৈ আৰু বহুত ভিডিঅ' আহি আছে তেনেকুৱাকৈ কৰিবলৈ গৈ আছোঁ চাই থাকক দেৱভূমি ব্লগ সকলোৱে আৰু সকলোৱে ভালে থাকক কুশলে থাকক আৰু আজিলৈকে এৰিছোঁ।